हेलो फ्रेंड्स गुड मर्निंग मोर आन एटा मिनी ब्लगले आपनालोक सकलोके स्वागतम जनाइছোঁ। আজি আমি বিহুৰ কাৰণে ঘৰলৈ বুলি ওলাইছোঁ তিনিটা। এয়া অটোত গৈ আছোঁ ষ্টেচনলৈ বুলি। আৰু এই ট্ৰেইনত বহিলোহি আমি আজি জনশতাব্দী ট্ৰেইনখনত আহিছোঁ। এইখনত আহি মোৰ খুব ভাল লাগে। আৰু এইফালে চক চিটবিলাকো পূৰা ফুল হৈ আহিছে আজি। আৰু বেটাৰ বোলে বৰ লাগিছে, গতিকে তাক গান শুনিবলৈ দিছোঁ। ধুনীয়াকৈ সি গান শুনি আহি আছে। এয়া চাওকচোন চাৰিওফালে বাগান উজনিলৈ আহিলে বাগানবিলাক দেখা পাই খুব ভাল লাগে, মাইণ্ডটো ফ্ৰেছ লাগি যায় একদম। আৰু এয়া লাগিলে আমাৰ পিয়া, আমি তিনিওটাই খাই ল'লোঁ এটা জুচ। এই জুচটো বৰ ফেভৰেট হয় আমাৰ। আৰু বেটাই এইফালে ধুনীয়াকৈ খেলি আহিছে, সিও আচলতে পূৰা বৰ হৈ গৈছে, গতিকে তাৰ খেলনাকেইটা উলিয়াই ধুনীয়াকৈ নিজৰ মতে খেলি আহিছে। আমি নামিব হ'বই আৰু আমি মৰিয়নিত নামিব লাগিব। আৰু এয়া পালোহি আমি মৰিয়নি, তাতে খাই ল'লোঁ। প্ৰথমতে খাই লৈছোঁ, ইমান ভোক লাগিছিলে। তাত ধোচাটো খুব ফেমাছ হয়, গতিকে খাই ল'লোঁ। যে ফুড ট্ৰেকখনৰ ওচৰতে আছে, আপোনালোকে কেতিয়াবা আহিলে ট্ৰাই কৰিব পাৰে। 5 মিনিটে খাই ল'লে আগতে, তাৰপিছত মই খাই ল'লোঁ। আৰু এইফালে ৰৈ আছোঁ পেচেঞ্জাৰ ট্ৰেইনখনৰ কাৰণে। আমাৰ আজি লাগেজো বহুত আছিলে, গতিকে ৰৈ আছোঁ আৰু ট্ৰেইন পালেহি। উঠাৰ পিছত এয়া পালোহি আমি শিমলুগুৰি। ইয়াতো মানুহ যথেষ্টই ৰৈ আছিলে। আৰু লাষ্টত আমাৰ নামিব হৈছে আৰু আমি ভজুত নামিম। এয়া পাইছোঁহি ভজু। আজিলৈ ইমানে, আকৌ এটা নতুন মিনি ব্লগত লগ পোৱাৰ আশাৰে আজিলৈ বাই।